নমস্কাৰ বন্ধুসকল, নমস্কাৰ মোৰ মৰমৰ মোৰ চেনেলৰ ইউটিউব ভিউৱাৰ্ছসকল। এইখন দুলীয়াজান আৰু তিনিচুকীয়া ৰাস্তা হয়। দুলীয়াজানৰ পৰা তিনিচুকীয়ালৈ যোৱা এইখন ৰাস্তা হয়। মই আজি ৰাতিপুৱা কামৰ তাগিদাত তিনিচুকীয়ালৈ গৈছিলোঁ। আহোঁতে সেইকাৰণে ভাবিছোঁ যে আপোনালোকক দুলীয়াজানৰ পৰা তিনিচুকীয়া আৰু তিনিচুকীয়াৰ পৰা দুলীয়াজানলৈ অহা যোৱা কৰা ৰাস্তাটোনো কেনেকুৱা অকণমান দেখুৱাই দিওঁ বুলি ভাবিছোঁ। এই ৰাস্তাটোৰ যিটো নেচাৰেল বিউটি থাকে, এই নেচাৰেল বিউটিটো কেনেকুৱা মই ভাবিছোঁ যে মোৰ চেনেলৰ যিসকল মৰমৰ ভিউৱাৰ্ছ আছে, শ্ৰদ্ধাৰ ভিউৱাৰ্ছ আছে, তেখেতসকলক মই অকণমান চেনেলটোৰ জৰিয়তে দুলীয়াজান আৰু তিনিচুকীয়ালৈ অহা যোৱা কৰা ৰাস্তাটো অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বৰ্তমান ৰাতিপুৱা 5:30 পৰা 6টাৰ ভিতৰত সময় বাচিছে এতিয়া, আৰু খুব বৰষুণ দি আছে। বৰষুণত অকণমান দেখুৱাবলৈ অসুবিধা হৈছে যদিও গাড়ীত দেখিছে মই ৱেপাৰ চলাই থৈ দিছোঁ, সেইকাৰণে অকণমান অসুবিধা হৈছে ডাৱৰীয়া বতৰ। তথাপিও ভাবিলোঁ যে অকণমান দেখুৱাই দিওঁ মোৰ ইউটিউবৰ চেনেল যিসকল ভিউৱাৰ্ছ আছে, দুলীয়াজানৰ পৰা তিনিচুকীয়ালৈ অহা যোৱা কৰা ৰাস্তাটো কেনেকুৱা থাকে অকণমান দেখুৱাই দিওঁ বুলি ভাবিছোঁ। খুব ধুনীয়া, খালী মুকলি ৰাস্তা, এনে বহুত ভিৰ থাকে এই ৰাস্তাটো। দুলীয়াজানৰ পৰা তিনিচুকীয়ালৈ অহা যোৱা কৰা এইটো মেইন ৰাস্তা হয়, এনে বহুত ভিৰ থাকে, কিন্তু এতিয়া নিজান। মাজে মাজে 2-1 গাড়ী পাব, দেখিছেই চাগে, মাজে মাজে 2-1 গাড়ী অহা যোৱা কৰিছে। বাকী বৰষুণ দি আছে আৰু ৰাস্তাৰ ইপাৰে সিপাৰে জেগাই জেগাই দেখিছে আপোনালোকে চাহৰ গছ আছে, চাহৰ বাগান আছে। খুব ধুনীয়া এটা পৰিৱেশ, ভাল লগা এটা পৰিৱেশ হয়। খুব ধুনীয়া পৰিৱেশ, ভাল লগা এটা পৰিৱেশ। সেইকাৰণে ভাবিলোঁ যে আপোনালোকক কেনেকুৱানো লাগে ৰাতিপুৱাৰ যিটো এক্সপিৰিয়েঞ্চ থাকে, ৰাতিপুৱাই এঠাইৰ পৰা আৰু এঠাইলৈ গ'লে তাৰ যিটো নেচাৰেল বিউটি, এই বিউটিটো কেনেকুৱা লাগে মুখেৰে অকণমান এক্সপ্লেইন কৰিছোঁ যদিও ভিডিঅ' আকাৰে অকণমান দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। মই ভাবিছোঁ আপোনালোকে চাই ভাল পাব, কমেণ্ট কৰিব। যদিও বৰষুণ হৈ আছে, যদিও বতৰ ডাৱৰীয়া, তথাপিও অকণমান অসুবিধা হৈছে, কিন্তু দেখি পাব। ফৰকাল বতৰত বাৰু কেতিয়াবা মই ৰাস্তাটো দেখুৱাই দিম ধুনীয়াকৈ ভিডিঅ' কৰি। অকণমান নামি, এতিয়া মই বৰষুণৰ বাবে মই গাড়ীৰ পৰা নামিব পৰা নাছিলোঁ, সেইকাৰণে ভাবিলোঁ অকণমান ৰাস্তাটোৱে দেখুৱাই দিওঁ। সেয়েহে এইটো একচুৱেলি টিলিঙা মন্দিৰৰে অহা যোৱা কৰা ৰাস্তা। যিটো দুলীয়াজানৰ যিটো আপোনাৰ তিনিচুকীয়াত যিটো টিলিঙা মন্দিৰ আছে, টিলিঙা মন্দিৰৰ আগফালেৰে অহা যোৱা কৰা দুলীয়াজান আৰু তিনিচুকীয়ালৈ যোৱা মেইন ৰাস্তা হয়। তো আপোনালোকে যদি কেতিয়াবা টিলিঙা মন্দিৰলৈ আহিম বুলি ভাবিছে, তেনেহ'লে আপোনালোকে তিনিচুকীয়া নপুখুৰীৰ পৰা বাছ আহে। সেই বাছত আপোনালোকে দুলীয়াজানলৈ অহা ৰাস্তাত আহিলে আপোনালোকে টিলিঙা মন্দিৰলৈ আহিব পাৰিব। সেইকাৰণে ভাবিছোঁ যে বহুত আমাৰ যিসকল অসমবাসী ৰাইজ আছে, হয়তো বহুতে টিলিঙা মন্দিৰলৈ আহিম বুলি ভাবি থাকে, কিন্তু কোনফালৰ পৰা কেনেকৈ যাম, কোনফালৰ পৰা আহিলে ছুটি হ'ব, ভাল হ'ব, সুবিধা হ'ব, সেইখিনি মোৰ এই ভিডিঅ'টোৰ জৰিয়তে অকণমান গম পাই যাব। যদি কোনোবা দূৰৰ পৰা টিলিঙা মন্দিৰলৈ আহিম বুলি ভাবিছে, তেনেহ'লে আপোনালোকে পোনে পোনে হয়তো তিনিচুকীয়া বা দুলীয়াজানলৈ আহক। তিনিচুকীয়ালৈ অহা বাছত আহিলে আপুনি তিনিচুকীয়া STC বাছ ষ্টেণ্ডৰ পৰা নপুখুৰী বাছ ষ্টেণ্ডলৈ আহক। নপুখুৰী বাছ ষ্টেণ্ডৰ পৰা আপোনালোকে দুলীয়াজানলৈ অহা যিকোনো গাড়ীত উঠি দিয়ক, ৰাস্তাতে আপোনালোকে টিলিঙা মন্দিৰ লগ পাব। আলিৰ কাষতে আছে টিলিঙা মন্দিৰ, আৰু আপোনালোকে অতি উজুতে টিলিঙা মন্দিৰ দৰ্শন কৰি আপোনালোকে আকৌ ঘৰলৈ যাব পাৰিব। গতিকে এই ভিডিঅ'টো বনোৱাৰ একমাত্ৰ
উদ্দেশ্য এইটোৱে যে ৰাস্তাটোৰ যেতিয়া মানুহে জানিব ক'ৰ পৰা কেনেকৈ যায়, কমিউনিকেশ্যন চিষ্টেম যিটো থাকে সেইটো যেতিয়া জনা হয় তেতিয়া সকলো বস্তুবোৰ দূৰ হৈ পৰে। সেইকাৰণে মই ভাবিলোঁ যে দুলীয়াজানৰ পৰা তিনিচুকীয়ালৈ অহা ৰাস্তাটো অকণমান অসমবাসী ৰাইজক দেখুৱাই দিওঁ, নে কি কয় ৰাইজ? শ্ৰদ্ধাৰ মোৰ মৰমৰ মোৰ চেনেলৰ ইউটিউব ভিউৱাৰ্ছসকল, ধন্যবাদ জনালোঁ মোৰ এই ভিডিঅ'টো চোৱাৰ বাবে। ধন্যবাদ জনাইছোঁ মোক এনেদৰে ছাপোৰ্ট কৰাৰ বাবে। ধন্যবাদ জনাইছোঁ মোৰ চেনেলটো আপোনালোকে ছাপোৰ্ট কৰাৰ বাবে। আৰু মই ভাবিছোঁ যে আপোনালোকে মোক এনেদৰে মোৰ চেনেলটোক ছাপোৰ্ট কৰি মোক এনেদৰে মৰম চেনেহ কৰি মোক আগলৈ যোৱাত সহায় কৰিব। ধন্যবাদ। জয় অসম।